নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা নতুন কাহিনী লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আশা কৰোঁ কাহিনীটো আপোনালোকক ভাল লাগিব। আহকচোন কাহিনীটো আৰম্ভ কৰোঁ। এখন গাঁৱত এজন খেতিয়ক আছিল। গাঁৱৰ পৰা অলপ আঁতৰত তেওঁৰ এখন খেতিপথাৰ আছিলে আৰু তেওঁ তাত ধান খেতি কৰিছিল। আৰু সেই ধাননিৰ মাজত এটা চৰাই বাস কৰিছিল। কিছুদিন পিছত চৰাইজনীয়ে দুটা পোৱালি জন্ম দিয়ে। এদিনাখন খেতিয়কজনে যেতিয়া তেওঁৰ ধাননি পথাৰখন চাব আহে আৰু দেখে যে তেওঁৰ ধানবোৰ পকি গৈছে, ধানবোৰ কাটিবৰ সময় হৈ পৰিছে। খেতিয়কজনে কয়, অহাকালি ধানবোৰ কাটিবলৈ মোৰ বন্ধুবোৰক ক'ব লাগিব। আৰু সেই খেতিয়কজনৰ কথাষাৰ চৰাই পোৱালি দুটাই শুনা পায় আৰু সিহঁতে বহুত ভয় খাব আৰম্ভ কৰে। আৰু যেতিয়া সন্ধিয়া সিহঁতৰ মাকজনী বাহত আহে, পোৱালি দুটাই ক'ব আৰম্ভ কৰে যে মা, আজি আমাৰ ইয়াত অন্তিম দিন। আজিৰ ভিতৰতে আমি এইটো স্থান এৰিব লাগিব। অহাকালি ৰাতিপুৱা খেতিয়কজনৰ বন্ধুবোৰক ধানবোৰ কাটিব পঠিয়াব। আৰু মাকজনীয়ে কয়, একো চিন্তা নকৰিবা, আমি এতিয়াই ক'তো যাব নালাগে। মই ভাবোঁ অহাকালি কোনো ধান কটা নহয়। আৰু সঁচাকৈয়ে সেইদিনাখন খেতিয়কজনৰ ধানবোৰ কোনেও কাটিব নাহে। তাৰপিছত যেতিয়া খেতিয়কজন তেওঁৰ ধাননি পথাৰখন চাব আহি দেখা পায় যে বাকী সকলোৰে ধানবোৰ কাটিব আৰম্ভ কৰে, কিন্তু তেওঁৰ ধানবোৰ যেনেকুৱা আৰু তেনেকুৱাই আছে। তেওঁ খঙত ক'ব ধৰে যে অহাকালি ধানবোৰ কাটিবলৈ মোৰ সম্পৰ্কীয় ভাই ককাইসকলক পঠিয়াব লাগিব। আৰু এইবাৰো চৰাই পোৱালি দুটাই কথাষাৰ শুনে আৰু সিহঁতৰ মাকজনী অহাৰ লগে লগে খেতিয়কজনৰ কথাবোৰ ক'ব আৰম্ভ কৰে যে মা, এইবাৰ হেনো ধানবোৰ কাটিবলৈ তেওঁৰ সম্পৰ্কীয় ভাই ককাইহঁতক পঠিয়াব। আৰু মাকজনী কয়, তোমালোকে একো ভয় নকৰিবা, এইবাৰো ধানবোৰ কটা নহয়। আৰু সঁচাকৈয়ে এইবাৰো ধানবোৰ কোনেও কাটিব নাহে। চৰাইৰ পোৱালি দুটাই আচৰিত হৈ পৰে যে মায়ে কোৱা কথাবোৰ প্ৰত্যেকবাৰ কেনেকৈ সঁচা প্ৰমাণিত হয়। তাৰপিছত সন্ধিয়া যেতিয়া খেতিয়কজন খেতিপথাৰত আহে আৰু তেনেকুৱাই অৱস্থা দেখা পায় আৰু আকৌ খঙত ক'ব ধৰে, মানুহবোৰক ইমান কোৱাৰ পিছতো ধানবোৰ কাটিবলৈ নাহিলে, কালি মই নিজেই আহি ধানবোৰক কাটিব আৰম্ভ কৰিম। আৰু চৰাই পোৱালিবোৰ খেতিয়কজনৰ কথা শুনা পায় আৰু যেতিয়া সিহঁতৰ মাকক এই কথাষাৰ কয়, তাৰপিছত মাকজনী কয়, এইবাৰ আমি ইয়াৰ পৰা যোৱাৰ সময় আহি পৰিছে। আমি আজি ৰাতিয়েই এই ধাননি এৰি অন্য ক'ৰবাত গুচি যাম। দুয়োটা পোৱালি আচৰিত হয় যে এইবাৰনো কি এনেকুৱা হ'ল যে এইবাৰ মায়ে ধাননিখন এৰিবলৈ সাজু হ'ল। আৰু যেতিয়া পোৱালিবোৰ সোধে যে মা, এইবাৰ কি এনেকুৱা হ'ল যে আপুনি এইবাৰ ধাননিখন এৰিবলৈ মান্তি হৈছা, মাকজনীয়ে কয়, যোৱা দুবাৰ খেতিয়কজনে তেওঁৰ ধানবোৰ কাটিবলৈ আনৰ ওপৰত নিৰ্ভৰ আছিল, কিন্তু এইবাৰ তেনেকুৱা নহয়, কাৰণ এইবাৰ তেওঁ নিজৰ দায়িত্ব নিজেই কান্ধত লৈছে। সেইবাবে এইবাৰ তেওঁ তেওঁৰ কাম নিশ্চয় কৰিব। আৰু সেই ৰাতিয়েই চৰাইবোৰ ধাননি পথাৰখন এৰি গুচি যায় আৰু ওচৰতে এজোপা গছত গৈ নিজৰ বাহ সাজি লয়। আৰু চৰাইজনীৰ কথা আকৌ সত্য প্ৰমাণিত হয়। তাৰ পিছৰ দিন খেতিয়কজন তেওঁৰ ধানবোৰ কাটিব আৰম্ভ কৰে। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এইটো শিকিব পাৰোঁ যে আনৰ পৰা সহায় লোৱা কোনো ভুল নহয়, কিন্তু যদি আপুনি বিচাৰে যে আপোনাৰ কাম সময়মতে আৰম্ভ হওক আৰু সময়মতে শেষ হওক, তেন্তে সেই কামৰ দায়িত্ব আপুনি নিজেই ল'ব লাগিব। আশা কৰোঁ কাহিনীটো আপোনালোকে বুজি পাইছে। যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।